হেল্ল' ভিউৱাৰ, মোৰ ইউটিউব চেনেল ইণ্ডিয়াছ কিটচেনত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই দহি চাট পানীপুৰি চাট বনাম। কেনেকৈনো মই পানীপুৰি চাট বা দহি পুৰি চাট বনাইছোঁ, আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই আগতে তেতেলীৰ চাটনি, মিঠা চাটনিখিনি বনাই ল'ম। মই তেতেলীখিনি গুটিখিনি গুচাই এইখিনি মই অকণমান গৰম পানীত অকণমান হেৰি হ'বলৈ দিছিলোঁ, মানে যাতে অকণমান সিজি যায় সেনেকুৱা হ'বলৈ দিছিলোঁ। এতিয়া এইখিনি মই এটা মিক্সিত এইখিনি ভালদৰে পেষ্ট বনাই ল'ম। এতিয়া এইখিনি মই মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ পেষ্ট বনাই আপোনালোকে ঘৰতে বনাই চাব, কিনি দিব পাৰে এই তেতেলীৰ মিঠা চাটনি। আপোনালোকে ঘৰতে এনেকৈ বনাই চাব। এতিয়া এখন পেন লৈছোঁ, মই মিক্সিত মানে বৰা খোৱা হ'ল। এতিয়া মই পেনখনত অকণমান গৰম হ'বলৈ দি এইখিনি মই ইয়াত দি দিছোঁ মিশ্ৰণখিনি, যিখিনি মই পেষ্ট বনাই লৈছিলোঁ তেতেলীখিনিৰ। এইখিনি মই অকণমান গৰম কৰিম। এতিয়া মই ইয়াত এড কৰিম অকণমান চেনি এড কৰিম। আপোনালোকে নিজৰ জোখমতে চেনি এড কৰিব। মিঠা টেঙা চাটনি এটা লাগে, এতিয়া চেনি এড কৰিছোঁ। অকণমান নিমখ, অকণমান কালজিৰা আৰু আপোনালোকৰ চাট মছলা থাকে, চাট মছলা অকণমান দি দিব। এতিয়া এইখিনি অকণমান যেতিয়াখিনি চেনিখিনি মিলি নাযায় বা মেল্ট নহয়, তেতিয়ালৈ এইখিনি লাৰি থাকিব। চাওক এতিয়া হৈছে, আপোনালোকে অকণমান পানীয়াও কৰিব পাৰে। এতিয়া মই চাটনি বনাইছোঁ, চাওক এইখিনি। এতিয়া মই ফুচকা মানে যিখিনি পানীপুৰি সেইখিনি মই ভাজি ল'ম। এতিয়া মই কিনি লৈছিলোঁ সেই ফুচকাৰ যি পেকেট পায়, সেই পেকেট পানীপুৰিৰ। এতিয়া এইখিনি মই এটা এটাকৈ ভাজি লৈছোঁ। ইয়াত চাওক কি ধুনীয়াকৈ ফুলিছে। এনেকুৱাকৈ মই 10টামান মই বনাই লৈছিলোঁ। এনেকুৱাকৈ চাওক, এনেকৈ মই 10টা পানীপুৰি বনাই লৈছিলোঁ। এতিয়া সেই মই দহি চাট কেনেকৈ বনাই আহক চাওঁ। এতিয়া এইখিনি অকণমান ওপৰত অকণমান ভাঙি দিব। ফুচকা খালে যেনেকুৱাকৈ ভাঙি দিয়ে, তেনেকুৱাকৈ গোটেইকেইটাৰে পানীপুৰি এনেকুৱাকৈ ভাঙি ল'ব। চাওক এনেকুৱাকৈ মই গোটেইকেইটাৰে ভাঙি লৈ ইয়াত মই আলু বইল আলু মেছ কৰি থৈছোঁ, নিমখ জলকীয়া দি পেলাই এইখিনি মই ইয়াত এড কৰিছোঁ, ভিতৰত সোমাই দিছোঁ। এতিয়া মই ইয়াত এড কৰিম পিঁয়াজ অলপ অলপ, আৰু মই দিছিলোঁ বিলাহী অলপ অলপ, ইয়াত মই ভিতৰত এড কৰিম। চাওক পিঁয়াজ দিয়া হৈ গৈছে। এতিয়া মই অলপ সৰু সৰু পিচ কৰিব বিলাহী, সেইখিনিও ইয়াত এতিয়াকৈ দি দিব। 1 পিচ বা 2 পিচ এনেকৈ দি দিব গোটেইকেইটাতে। এতিয়া ধুনীয়া লাগে খাবলৈ। আপোনালোকে বাহিৰতো পায় ঠেলাৱালাত, তাত কিন্তু আপোনালোকে ঘৰতো এনেকুৱাকৈ বনাই খাব পাৰে। এনেকৈ জলকীয়াও এটা দিব, অকণমান সৰু সৰু কৰি জলকীয়া এটা কাটি ল'ব, এনেকুৱাকৈ দি দিব ভিতৰত সোমাই। এতিয়া মই ইয়াত যিখিনি মই চাটনি বনাইছিলোঁ হয়, সেউজীয়া গ্ৰীণ চাটনি, সেইখিনি মই ইয়াত এড কৰিছোঁ। ধনিয়াৰ সেইখিনি মই ইয়াত এড কৰিছোঁ। চাওক এইখিনি মই গোটেইকেইটাতে মই অকণমান এতিয়া দি দিছোঁ। এতিয়া মই যি চাটনি বনাইছিলোঁ, মানে হেৰেৰে এই তেতেলী যি মিঠা চাটনি বনাইছিলোঁ, সেইখিনিও মই ইয়াত এড কৰিছোঁ। আপোনালোকে চাটনিখিনি অকণমান পানীয়াও কৰিব লাগে, মই অকণমান কটা হৈছে, আপোনালোকে পানীয়াও কৰিব পাৰে। পানী দি পেলাই এইখিনি মই ইয়াত এড কৰিছোঁ। অকণমান দিব, বেছি নিদিব, বেছি টেঙা হ'লেও ভাল নালাগে। অকণমান মই ইয়াত এনেকৈ দি আছোঁ। এতিয়া মই ইয়াৰ ওপৰত দিম দৈ। আপুনি অকণমান দৈ এনেকুৱাকৈ ফেটি ল'ব, যাতে ক্ৰীম টাইপ হয়, তেনেকুৱাকৈ ফেটি ল'ব। এতিয়া ইয়াৰ ওপৰত মই এইখিনি দি দিছোঁ। চাওক দৈখিনি ক্ৰীমৰ দৰে কৰি ল'ব। এতিয়া ইয়াৰ ওপৰত মই দি দিছোঁ। এতিয়া মই ইয়াৰ ওপৰত অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। অকণমান দিব, বেছি নিদিব। ৰেড চিলি পাউডাৰখিনিও মই ইয়াতে অকণমান দি দিছোঁ, ধুনীয়া দেখিবৰ কাৰণে। অকণমান চাট মছলা দিব আপোনালোকে, যদি থাকে, নাথাকিলে নাই, ঘৰত থাকিলে চাট মছলা অকণমান ব্যৱহাৰ কৰিব। এতিয়া মই এড কৰিম অকণমান ভুজিয়া। আপোনালোকে ঘৰত ভুজিয়া থাকিলে অকণমান কৰি ল'ব, সেইখিনি ভুজিয়া ইয়াত এড কৰিব। গোটেইকেইটাতে এনেকুৱাকৈ ভুজিয়া দি দিব। চাওক দেখিবলৈ একেবাৰে ঠেলাৱালাৰ দৰে চাটপুৰি লাগিছে। এতিয়া মই অকণমান পনীৰ থাকিলে পনীৰ দিব, চীজ থাকিলে চীজ দিব। এনেকুৱা পনীৰখিনি মই অকণমান গ্ৰেট কৰি দিছোঁ। চাওক
অকণমান যাতে লাগি যায় বেছিকৈও দিব পাৰে মই বেছিকৈ পনীৰ দিলে ভাল নালাগে সেইকাৰণে মই অকণমান দিছোঁ আপোনালোকে বেছি লাগিলে বেছিকৈও দিব এনেকুৱাকৈ গ্ৰেট কৰি পেলাই এতিয়া মই অকণমান দৈ দি পেলাই এইখিনি মই জাষ্ট লাষ্ট দি দিছোঁ আৰু আপোনালোক হৈ গৈছে এইটো পানীপুৰি খাবৰ কাৰণে গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চালে মোৰ পেজটো লাইক কৰিব গতিকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ